জানুৱাৰী মাহৰ ২৬ তাৰিখে গুৱাহাটীত যি আমাৰ চিমেণ্ট চাপৰিৰ ছোৱালী এজনীৰ হত্যা কৰা হৈছিলে, সেই হত্যাৰ ওপৰত আমি জানুৱাৰী মাহৰে আমি ২৯ তাৰিখত আমি এটা পাব্লিক ৰেলী কৰিছিলোঁ। আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট আবুফৰ লগতে আমাৰ বিভিন্ন দল সংগঠনে আমাক সহযোগ কৰিছিলে আৰু তাত আমি কেইবাটাও আমি দাবী লৈছিলোঁ যে জন্মেশ্বৰী বসুমতাৰীৰ হত্যাৰ আমাৰ ন্যায় আমি বিচাৰি আমি দাবী জনাইছিলোঁ। আৰু কিন্তু সেই দাবী কৰা মতে যিহেতু কেছ দিয়াও হৈছে আমি আৰু মেমৰেণ্ডাম এখনো দিয়া হৈছিলে, কিন্তু তাৰ ফলস্বৰূপে আমি এতিয়ালৈকে একো এটা ভাল এটা ফল আমি পাব পৰা নাই। গতিকে আমি আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে আৰু যদি আমি এনেকৈ যদি আমাৰ যিটো কেছ দিয়া হৈছে তাৰ ওপৰত যদি ডিলে কৰি থকা হয়, আমি ভৱিষ্যতে আৰু অনাগত দিনত আমি যোৱা ২৯ তাৰিখে যি আমি ৰেলী লৈছিলোঁ তাতকৈও আমি অধিক মানে আমাৰ যি ৰেলী সেইটো আমি ষ্ট্ৰংকৈ আমি আৰু কৰিম, এই কথা আমি আজি ক'বলৈ আমি বাধ্য হৈছোঁ। আন্দোলন কৰিবলৈ আপোনালোকে প্ৰস্তুতি চলাইছে? প্ৰস্তুতি আমি চলাই আছোঁ। আমি যিহেতু ২৬ জানুৱাৰীত মাৰ্ডাৰ কৰা হৈছিলে, ছোৱালীজনী জন্মেশ্বৰী বসুমতাৰীৰ হত্যা কৰা হৈছিলে আৰু ছোৱালীজনীৰ হত্যাৰ কৰা যি দোষী আমাৰ চিলাপথাৰৰ ইন্দ্ৰজিৎ পাইটৰ ওপৰত কেছ দিয়া হৈছে। ইতিমধ্যে চানমাৰী থানাত কেছ দি ল'ৰাজন আমাৰ পুলিচৰ জিম্মাতে আছে, জেলত আছে বুলি আমি এতিয়া গম পাইছোঁ। আৰু এতিয়া যি ডেড বডিৰ যি পষ্টমৰ্টেম কৰা হৈছিলে, ২৬ তাৰিখে ডেড হৈছে আৰু ২৭ তাৰিখে পৰিয়ালৰ মানুহ চিমেণ্ট চাপৰিৰ পৰা গৈ গুৱাহাটীত উপস্থিত হৈছিলে। তাত ডেড বডি অনাৰ সময়ত যিটো পষ্টমৰ্টেম কৰা হৈছিলে, পষ্টমৰ্টেম কৰা ৰিপৰ্টটো তেওঁলোকে কৈছিলে যে ১৫ দিনৰ ভিতৰতে পষ্টমৰ্টেম ৰিপৰ্টটো পাই যাব বুলি কৈছিলে। সেইমতে ঘৰত ৱেইট কৰা হৈছিলে, ৰখি থকা হৈছিলে। কিন্তু প্ৰায় ১ মাহ হৈছে, এতিয়াতো ইতিমধ্যে হৈ গৈছে, কিন্তু পষ্টমৰ্টেম ৰিপৰ্টৰ কোনো 15 দিন উকলি যোৱাৰ পিছতো, কেইবাদিনো উকলি যোৱাৰ পিছত একো তাৰ পৰা খবৰ নহাৰ বাবে ঘৰৰ পৰা খবৰ লৈছিলে যে ১ মাহ হৈছে। যোৱাকালি ২৬ তাৰিখ জানুৱাৰী মাহৰ ২৬ তাৰিখে মৃত্যু হৈছিলে আৰু ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখে ১ মাহ হৈ গৈছে। কিন্তু সেই সময়ত ঘৰৰ পৰা খবৰ লৈছে যে ১৫ তাৰিখত আহিবলগীয়া ৰিপৰ্টটো কিহৰ কাৰণে এতিয়ালৈকে নাই, সেই কথাটো খবৰ লওঁতে তাৰ পৰা জনাইছিলে যে ৰিপৰ্টটো ব্লেংক আহিছে বুলি জনাইছে। তেতিয়া আমাৰ এতিয়া সন্দেহজনক কথা হৈছে এইটো আমাৰ বাবে যে যিহেতু তেওঁলোকে 15 দিনৰ ভিতৰতে ৰিপৰ্টটো দিয়াৰ কথা আছিলে, কিন্তু ৰিপৰ্টটো দিয়া নাই আৰু একো ইনফৰ্মো কৰা নাই তেওঁলোকে। যেতিয়া ঘৰৰ পৰা খবৰ লৈছে তেতিয়া কৈছে যে ৰিপৰ্টটো ব্লেংক আহিছে আৰু সেইবাবে এতিয়া আমাৰ বাবে এই কথাটো সন্দেহজনক হৈ পৰিছে। হয়তো এই কেছটোৰ ওপৰত ডিলে কৰিবলৈ বিচৰা হৈছে নেকি, প্ৰশাসনে এই কেছটো গুৰুত্ব নিদিয়া হৈছে। আমি সেই কথাটো আমি এতিয়া নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে প্ৰশাসনে গুৰুত্ব দিয়া নাই। যিহেতু আমি ২৯ তাৰিখৰ যি আমাৰ পাব্লিক ৰেলী আমি লৈছিলোঁ, সেই পাব্লিক ৰেলীত আমি আমাৰ অনাৰেবল আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি এখন স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছিলোঁ। আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট আমাৰ ধেমাজি ডিচিৰ থ্ৰুৱেদি আমি চিমেণ্ট চাপৰি থানাৰ CIক আমি সেয়া আমি দিছিলোঁ। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা আমি যি ডিমাণ্ড বিচাৰি আমি মেমৰেণ্ডাম আমি দিছিলোঁ, আমি জাষ্টিচ বিচাৰিছোঁ, জন্মেশ্বৰী বসুমতাৰীৰ ন্যায় পাবলৈ কাৰণে জাষ্টিচৰ ওপৰত ডিমাণ্ড কৰি আমি স্মাৰক পত্ৰ দিছোঁ আৰু লগতে আমি চৰকাৰৰ ফালৰ পৰা এটা কম্পেনচেশ্যন হিচাপে, ক্ষতিপূৰণ হিচাপে ছোৱালীজনীৰ নামত পাবলৈ কাৰণে আমি দাবী কিছুমান আমি জনাইছিলোঁ। কিন্তু আমাৰ যিসমূহ দাবী আছিলে সেই দাবীসমূহৰ ওপৰত এতিয়ালৈকে মানে এটাও আমি ৰিজাল্ট আমি